हेलो एवरीवन की खबर सकलोरे आशा करूँ सकलो भाले आछे। एटी नतुन भिडिओर सहिते मोर यूट्यूब चेनेलटिले आपनालोक सकलोके स्वागतम जनाइछो आरु जी सकले मोर चेनेलटी नतुनके चाइ आछे प्लिज सबस्क्राइब करि दिब आरु पोहৰৰ उत्सव दीपावलीर आपनालोक सकलोলৈকে बहुत बेছি शुभकामना থাকিল। सकलोरे जीवनবোৰ যাতে आन्धारবোৰ आतरि दीपावलीर पोहरेৰে पोहर হৈ পৰক। आरु আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে এটা স্পেচিয়েল হ'ব গৈ আছে। মানে আপোনালোকক আজি মই ট্ৰিক দেখাম, তো ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষৰলৈকে চাই থাকিব। তেন্তে আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মই বনাব গৈ আছোঁ ঘি চাকি। ঘি নোহোৱাকৈ ঘি চাকি বনাব গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব। তাৰ কাৰণে লাগিব এইটো মিঠাতেল, তাৰপাছতে এয়া মম। মানে আমি যেতিয়া মিঠাতেল দি চাকিটো জ্বলাওঁ ন, তেতিয়া কেতিয়াবা অকস্মাত মানে লৰি কৰি গৈ চাকিটো উভতি পৰি গ'লে তেতিয়া তেলখিনিও নষ্ট হৈ যায়, আমাৰ মনটো ভাল নালাগে ন। আৰু আমি আকৌ জ্বলালেতো আকৌ নতুনকৈ তেল দিব লগা হয়। তো আপোনালোকৰ কাৰণে এইটো ভিডিঅ' মানে বহুত স্পেচিয়েল, কাৰণ মই আজি ঘিৰ দৰে চাকি বনাম, ঘি নোহোৱাকৈ। তো আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব। তেতিয়া চাকিটো যদি অকস্মাত পৰিও যায়, আকৌ উঠাই আমি কোনো তেল বা কোনো আকৌ বস্তু নোহোৱাকৈ আমি আকৌ জ্বলাই দিলেই হ'ল। কিন্তু তেল দিয়াৰ পিছতো তেলখিনি পৰি যোৱাৰ পিছত আকৌ আমি তেল দিব লগা হয়, আকৌ বস্তু খৰচ হয়, মনটো ভাল লাগি নাথাকে ন। এতিয়া মই ধুনীয়াকৈ বাচন এটা তেলখিনি দিলোঁ আৰু তেলখিনি অকণমান গৰম হ'ব দিয়াৰ পাছতে মম দি দিছোঁ। আৰু মম মই এডাল আৰু মানে দুডাল সম্পূৰ্ণকৈ দিয়া নাই, এডালৰ আধা দিছিলোঁ। আৰু এতিয়া মমখিনি গলি যোৱাৰ পাছতে মই তাৰ পৰা শলিতাডাল, যোনডাল মমৰ ভিতৰত সোমাই থাকে ন, সেইডাল তাৰ পৰা আঁতৰাই দিম ধুনীয়াকৈ। আৰু অকণমান সময় পিছতে মমখিনি গলি তেলৰ লগত মিক্স হৈ যাব। আৰু আপোনালোকে চাগে ভাবিছে মই যে কৈছিলোঁ ঘি নোহোৱাকৈ ঘিৰ চাকি বনাম বুলি। তো ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চালেহে গম পাব মইনো কেনেকৈনো বনালোঁ। আৰু এয়া মমডালো ধুনীয়াকৈ গলি তেলৰ লগত মিক্স হৈ গ'ল। অকণমান সময়ৰ কাৰণে এতিয়া মই এই তেলখিনি ঠাণ্ডা হ'ব দিম। তেলখিনি ঠাণ্ডা হ'ব দিছোঁ মই এতিয়া, যিহেতু হাতটো পৰি যাব ন, সেইকাৰণে তেলখিনি ঠাণ্ডা হৈ মানে এপাক মই আগফালে আহিলোঁ। আৰু এয়া বৌয়ে ৰংগোলী বনাবৰ কাৰণে ধুনীয়াকৈ আঁকি লৈছে শ্বেপটো, বেকা হৈ যাব পাৰে ন। তো শ্বেপটো আঁকি লৈছে, অলপ পাছতে ৰংগোলী বনাব। ময়ো বনাম, বৌক হেল্প কৰি দিম অলপ। মানে একদম দিৱালীৰ ফিলিংছটো আনি বনাম আৰু ভালকৈ কুৰ্তি চুৰ্তি পিন্ধি লৈ। তো এতিয়া তেলখিনি ঠাণ্ডা হৈছে, অলপ পাছতকৈ আপোনালোকক মই ৰিজাল্টটো দেখাই আছোঁ। তো চাই থাকক। A few moments later. তেলখিনি ঠাণ্ডা হ'ল বাৰু, যিহেতু গৰমে গৰমে চুব নোৱাৰি ন, সেইকাৰণে মই ঠাণ্ডা হ'ব দিছিলোঁ। আৰু এইফালেও ৰংগোলীটো চেপ বনোৱা হ'ল, এতিয়া ৰংগোলী আঁকিম। আৰু এতিয়া মই চাকিখিনিত তেলখিনি দিম আৰু ৰ'ব আপোনালোকক মই দেখাই আছোঁ। এতিয়া প্ৰথমতে মই ইয়াতে চাকিত শলিতা দি লৈছোঁ, দুগজ চাকিয়ে লৈছোঁ। ফাৰ্ষ্ট টাইম মই আপোনাক দুগজ চাকিতে দি দেখাম, পাছত বাৰু দিম মই। আৰু প্ৰথমতে শলিতাখিনি দি ল'ব, কাৰণ আমিতো ঘি চাকিবোৰতো দেখেই ন, এনেকৈ শলিতাটো মাজত সোমাই থাকে। তেনেকৈ আমি এতিয়া শলিতাখিনি দি ল'লোঁ। এতিয়া তেলখিনি মই ধুনীয়াকৈ বাকি দিম। আৰু এইফালে এতিয়া মই তেলখিনি ইয়াতে দি দিলোঁ। আৰু প্ৰায় 2 ঘণ্টা, আৰু 2 ঘণ্টাতকৈ বেছি ৰাখিলে ভাল, 3 ঘণ্টামানে ৰাখি দিব। আৰু 3 ঘণ্টামান ৰখাৰ পাছত এতিয়া মই এই চাকিখিনি থৈ দিম। আৰু চাকি আছে তাতো দিম তেল, মই আপোনালোকক দুগজ চাকিতে দি দেখাইছোঁ। আৰু 2 ঘণ্টামান 2 ঘণ্টা 3 ঘণ্টামান থোৱাৰ পাছত আপোনালোকক মই ৰিজাল্টটো দেখাই আছোঁ। তো চাই থাকিব। ৰিজাল্টটো জানিবলৈ হ'লে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। এতিয়া মই চাকিখিনি এনেকৈ থৈ দিওঁ আৰু ইফালে ৰংগোলীটো কমপ্লিট কৰি লওঁ, নে কি কয়? A few moments later. আমি আগে কি হ্যাঁ হয়েছে কি বই কি বই কি
মোবাইলটো অন হৈয়ে আছে কাম কৰিছোঁ মই। তোমালোকৰ মন নাই নহয় এইকণতে ষ্টেপতে লাগিছিলে চাব দিয়ক আৰু এইফালে আমাৰ ৰংগোলী বনোৱাও হৈ গ'ল আৰু মই কিন্তু ভালেই পাইছোঁ। আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এইফালে আমাৰ বৌয়ে দেখিছেনে একদম শাৰী চাৰী পিন্ধি ৰেডি। আৰু নিজে বৌ আৰু ময়ে বনালোঁ বাৰু, দুইজনে মিলি বনাইছোঁ। আৰু নিজে বনোৱা বস্তুটো ভালেই পাম ন। আৰু যদি আপোনালোকে কমেণ্ট এটা কৰি জনাই দিয়ে যে ভাল লাগিছে বুলি, তেতিয়া মই বেছি ভাল লাগিব। তো যদি ভাল লাগিছে ৰংগোলী তেন্তে কমেণ্ট এটা কৰি জনাই দিব ভাল লাগিছে বুলি। আৰু ৰ'ব এইফালে দেখাই আছোঁ জেঠাইহঁতৰ গোটেই লাইট লগাই দিলে ঘৰত ধুনীয়াকৈ একদম পূৰা জিক জাক হৈ আছে মানে। ৰ'ব দেখাই আছোঁ। এইফালে ধুনীয়াকৈ দেখিছেনে গোটেই পোহৰ হৈ আছে আৰু এইফালে চাকিও লগাই দিছে। আৰু আজি মোৰ ঘৰলৈ বহুত বেছিয়ে মনত পৰিছে, কাৰণ যিমান যি হ'লেও নিজৰ ঘৰখনত থকাৰ নিচিনা নহয় ন। তো ঘৰলৈও মনত পৰিছে, যিহেতু ঘৰত নাই জেঠাইহঁতৰ ঘৰতে আৰু চেলিব্ৰেট কৰিছোঁ। ৰ'ব আকৌ ভিতৰলৈ সোমাই গৈয়ে দেখিছেনে একদম ৰংগোলী আমাৰ। আৰু যে মই চাকিটো ঘি চাকি বনাইছিলোঁ, তো সময় হৈ গ'ল ন বহুত। আৰু এতিয়া আপোনালোকক ৰিজাল্টটো দেখাই আছোঁ। দেৰি নকৰোঁ, ব'লক আপোনালোকক মই চাকিখিনি দেখাই লওঁ। আৰু এইফালে চাওক প্ৰায় 3 ঘণ্টামানেই থৈছিলোঁ মই। আৰু 3 ঘণ্টাতকৈ কম হ'ল মানে, বেছি হ'লেও সময়টো কম নহয়, কাৰণ সময় লাগে ন বস্তুটো এনেকৈ হোৱাত, টান হোৱাত। আৰু আপোনালোকে কি কৰিব পাৰে, ৰাতিয়ে কৰি থ'ব পাৰে, তেতিয়া পিছদিনাখন ৰাতিপুৱা জ্বলাব পাৰিব। বেছি টাইম থাকিলে বেছি ভাল হ'ব। আৰু ৰিজাল্টটো আপোনালোকে নিজেই চাই লওক, কি ধুনীয়া টান হৈ গৈছে ঘি চাকিৰ দৰে। ৰিজাল্টটোতো আপোনালোকে নিজেই দেখিলেই, কি ধুনীয়া ঘি চাকি একজেক্ট ঘি চাকিৰ দৰে একদম টাইট হৈ গৈছে। তো আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। আজিকালিতো আমি মন্দিৰলৈ গ'লে 2 গজ বা 3 গজ ঘি চাকিতে কিমান বেছি দাম লৈ লোৱা হয়নে। তো আপোনালোকে এইটো ট্ৰাই কৰি চাব পাৰে। একদম ইমান ধুনীয়া ঘি চাকিৰ দৰে টাইট হৈ আছে, জ্বলাবলৈও ভাল, জ্বলি থাকে বাৰু বহুত সময়লৈকে। আপোনালোকে ট্ৰাই কৰি চাব বুলি আশা থাকিল। আৰু ইমান বেছি দীঘল নকৰোঁ ভিডিঅ'টো। আপোনালোকে যদি আজিৰ ভিডিঅ'টো কিবা এটা চাই ভাল পালে, তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ। বাই।